ভাই তুমি মানে এবাৰ গুগলৰ ৰিচাৰ্চ কৰি চাই লবা মানে আদিবাসী মানে কি হয় আৰু আদিবাসী মানে তই কি কৈছ হা কি বুলি কৈছ আদিবাসী মানে কি হয় এবাৰ গুগলত মানে ৰিচাৰ্চ কৰি চাই লবি কি এই বড় ভাইটিটো কি কৈছে মানে আদিবাসী বুলি ক'লে বোলে বড়ো মিচিং কাছাৰী কিবা কিবি আদিবাসী বুলি কয় ন তোমাৰ এই কনফিউজন দূৰ কৰিবা দে কৈছো মই গোটেই বড় সকলক কোৱা নাই কেইজনমান মানে বড় কি বুলি কয় মক্কেল কিটা আছে না নিজকে মানে बेसासे मानसिया लोगोफोर आंनि भिडिअ मोनसे रिप्लाइ होदों आरो ना स' बिनि भिडिअखौ नायग्रोनि लोगोफोर ओमफ्राय बिनोबो आं रिप्लाइ होगोन नोंथांमोनाबो नायबाय थाबानो जाबाय लोगो भाई তুমি মানে এবাৰ গুগলৰ ৰিচাৰ্চ কৰি চাই লবা মানে আদিবাসী মানে কি হয় আৰু আদিবাসী মানে তই কি কৈছ হা কি বুলি কৈছ আদিবাসী মানে কি হয় এবাৰ গুগলত মানে ৰিচাৰ্চ কৰি চাই লবি কি এই বড় ভাইটিটো কি কৈছে মানে আদিবাসী বুলি ক'লে বোলে বড়ো মিচিং কাছাৰী কিবা কিবি আদিবাসী বুলি কয় ন তোমাৰ এই কনফিউজন দূৰ কৰিবা দে কৈছো মই গোটেই বড় সকলক কোৱা নাই কেইজনমান মানে বড় কি বুলি কয় মক্কেল কিটা আছে না নিজকে মানে চা ভাই মই গুগলত চাৰ্চ কৰি নেচাওঁ আৰু তই নিজে চাই ল গুগলত নিজে চাৰ্চ কৰি চাই ল আৰু বাকীটো তোৰ নিজৰ কমেণ্টত চাই কিনি গম পাইছে চাগে কমেণ্ট বক্সটো ভৰি পৰি আছে গুগলৰ স্ক্ৰীনশ্বটকেইটা তাৰ পৰা চাই ল'বি নিজে যে সঁচাকৈ বড়োসকল আদিবাসী হয় না নহয় গম পাইছ না নিজে অকণমান গুগলৰ পৰা চাৰ্চ কৰি চাই ল তাৰ পাছত ভিডিঅ'টো বনাব লাগিছিল অকণমান জলবাজি হৈ গ'ল তোৰ নিজৰ গম পালে জলবাজিতে এইটো ভিডিঅ'টো বনোৱা হ'ল তাৰমানে জলবাজিত নিজে গুগলত চাৰ্চ নকৰাকৈ মোক গুগলত চাৰ্চ কৰিবলৈ ক'ল তহঁতৰ আদিবাসী নহয় বুলি কোৱা নাই তহঁতে অসমৰ আদিবাসী নহয় গম পাইছ তহঁতে আদিবাসী হয় বিহাৰ ঝাৰখণ্ড উৰিষ্যা এইকেইটা ৰাজ্যৰ আদিবাসী হয় অসমৰ আদিবাসী নহয় মই অসমৰ কথা কৈ আছোঁ অসমৰ আদিবাসী আমি হয় নিজে চাৰ্চ কৰি ল এবাৰ তই মোক মক্কেল ক'ব আহিছে খং উঠিছে কিন্তু তোক মই গম পালে নিজে মক্কেল হয় গৰু ভালকৈ ভিডিঅ'টো চাই চিন্তি বনাবি গম পালে নিজে গৰু হয় মক্কেল হয় ভাবি চিন্তি কিনি ভিডিঅ'কেইটা বনাব লাগে মই প্ৰুফৰ লগত আৰু কাৰেক্ট ইনফৰমেশ্যনৰ লগত ভিডিঅ'টো বনাইছোঁ গম পালে মই এনেই আবাং জাবাংকৈ বোকা নাই আৰু এইটো ভিডিঅ' মই সকলো চাহ জনগোষ্ঠীৰ কাৰণে বনোৱা নাছিলোঁ মই এজন মানুহকহে ৰিপ্লাই দিছোঁ এইটো ভিডিঅ' এজন মানুহক গম পালে তই মোক এজনকে দিছোঁ বাৰু ঠিকে আছে তেওঁ নিজে অকণমান ভাবি চিন্তি কিনি ভিডিঅ'টো বনাব লাগিছিলে ভাবি চিন্তি নবনালে যে এইটো এটা প্ৰব্লেম গম পালে কথা ক'ব আহিছে বোলে এতিয়া বোলে বড়োসকল বোলে আদিবাসী হৈ গ'ল কেনেকৈ আদিবাসী হ'ব পাৰে কচোন মানে ইয়াকে কৈ আছোঁ মই কেনেকৈ আদিবাসী হ'ব পাৰে বড়োসকল কেনেকৈ আদিবাসী হ'ব পাৰে বড়োকেইটা কেনেকৈ আদিবাসী হ'ব পাৰে নহয় বড়োকেইটা আদিবাসী হয়েই যেতিয়াৰ পৰা বড়ো মানুহ আছে তেতিয়াৰ পৰা আদিবাসী হয়েই গম পাইছ কেনেকৈ হ'ব পাৰে নহয় হয়েই গম পালে না ভাবি চিন্তি ভিডিঅ'টো বনাব লাগে নিজৰ কমেণ্ট ছেকশ্যনটো চেক কৰিছা আৰু নিজে চাৰ্চ কৰি নোচোৱাকৈ কেনেকৈ এনেকৈ ক'লে আৰু কেনেকৈ এনেকৈ কথাটো কেনেকৈ ক'লে নিজে চাৰ্চ নকৰাকৈ কথাটো কেনেকৈ ক'ব লগা হ'ল নিজে চাৰ্চ কৰি চালে হয়তো মোক এনেকৈ ৰিপ্লাইকৈ ভিডিঅ' বনাব লগা নহ'ল হয় না নহয় নিজে অকল চাই এইটো ভিডিঅ'টো যোনে নাপাওক নেকি তাক শ্বেয়াৰ কৰি দিব দেই মই সকলোকে এইটো ৰিকুৱেষ্ট কৰিছোঁ তাক শ্বেয়াৰ কৰি দিব মই তাকে গালি দিছোঁ ভালকৈ চাই চিন্তি কিনি ভিডিঅ'টো বনাব লাগে গম পালে কেনেকৈ হ'ল বেলেগ হিচাপততো মোক ৰিপ্লাই দিব পাৰিলে হয় ন বাৰু গালিয়ে দিয়ক বেলেগকৈ গালি দিব পাৰিলে কেনেকৈ হ'ল কি কথা এইটো কি কেনেকৈ হ'ল কি কেনেকৈ হ'ল কি কথা এইটো ভাই তোমাক কৈ আছোঁ মই কি কাঢ়িব ল'ব বিচাৰি আছোঁ ন আমি যোনটো প্ৰাপ্য আমি বিচাৰি আছোঁ সেইটো মানে তুমি ল'ব বিচাৰি আছ কি ক'ব বিচাৰিছে যি বিচাৰি আছে সেইটো বোলে আমি ল'ব বিচাৰিছে ইহঁতে ট্ৰাইবেল বিচাৰি আছে এছ টি বিচাৰি আছে এইটো এছ টি আমি ল'ব বিচাৰিছে নেকি এছ টি আমি অলৰেডি আছোঁচোন কিয় ল'বনো কিয় বিচাৰিমনো কিয় তোৰটো ল'ম কথা ক'ব আহিছে কাৰণ ভাবি চিন্তি কিনি ভিডিঅ'টো বনাব লাগে ন গুগলত চাৰ্চ কৰিছা গুগলকে বেছি বিশ্বাস কৰে ন গুগলকে চাৰ্চ কৰিছা কি কথা কয়হে আৰু মোক ভাইটি কৈ আছে নিজে কলেজত গৈ আছে মই 5 বছৰ হ'ল কলেজ এৰাটো গম পালে কলেজত গৈ আছে মোক ভাইটি কৈ আছে গাধ চালা ইমান জনা যদি কেনেকৈ এনেকুৱা ক'লে কেনেকৈ বড়োসকল আদিবাসী নহয় বুলি ক'লে ইমান জনা যদি এনেকৈতো ক'ব নালাগিছিলে নহয় অকণমান ভাবি চিন্তি আৰু হয় বুলি ভাবি কিনি থাকিব পাৰিলে হয় ন কেনেকৈ ইমান কনফিডেন্সলি ক'লে যে কেনেকৈ হ'ব পাৰে কি কেনেকৈ হ'ব পাৰে তহঁতে যেনেকুৱা হয় আমিও এনেকুৱাই হয় তহঁতে যেনেকৈ বিহাৰ ঝাৰখণ্ড উৰিষ্যাৰ আদিবাসী হয় আমিও অসমৰ আদিবাসীয়ে হয় কি কথা ক'ব আহিছে যাতা পাতা ভিডিঅ' বনাব নালাগে কিন্তু চিধা কৈ দিছোঁ আৰু মই সকলো আদিবাসী নহয় চাহ জনগোষ্ঠীক
ৰাইজক মই ক্ষমা খুজিছোঁ যে আপোনালোকক মই বেয়াকৈ কৈছোঁ যদি আপোনালোকে ক্ষমা কৰি দিব। মই এজন মানুহক অকল সেইটো ভিডিঅ' বনাইছিলোঁ, আপোনালোকে ক্ষমা কৰি দিব, মোক মাফ কৰি দিব। মই আপোনালোকক টাৰ্গেট কৰি কিনি এইকেইটা কথা কোৱা নাই। বাকী এইখিনিয়ে মই কৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।